Hi friends, welcome to my YouTube channel Deba Vlogs. আজি মই আপোনালোকক দেখাবলৈ যাই আছো বৰপেটা টাউনত অৱস্থিত এটা ৰাম মন্দিৰ। বলক আজি ভিডিওটো আৰম্ভ কৰো। এতিয়া আমি ৰাম মন্দিৰলৈ যাবলৈ ওলালো। বলক আপোনালোকে ভিডিওটো চাওক। এতিয়া আমি আহি পালো এই ৰাম মন্দিৰ। বলক এতিয়া ভিতৰলৈ যাওঁ। আৰু মন্দিৰৰ দেৱালবোৰত মূৰ্তিবোৰ আঁকি থৈ দিছে। আপোনালোকে চাব পাৰে মূৰ্তিবোৰ। যোনফালে চাওক সোনফালে মূৰ্তি, ধুনীয়া ধুনীয়া মূৰ্তিবোৰ সজাই দিছে। আৰু আপোনালোকে দেখা পাইছে ইয়াত একেলগে তিনিটা মন্দিৰ দেখা পোৱা গৈছে। এইটো হৈছে গণেশ মন্দিৰ আৰু এইটো হৈছে ৰাম মন্দিৰ। এইটো হৈছে ৰাম মন্দিৰ আৰু ইয়াত আছে এইটো হৈছে হনুমান মন্দিৰ।
ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো নতুন হয়, আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ লৈ পেলাই এনেকুৱা ভিডিঅ' আগলৈ আৰু বনাই যাম। আজিলৈ টাটা, বাই বাই।